কি হ'ল টেক্সট কি ক'ত আহিলে ঢেনাকাই ঢেনাকাই ক হেৰি নহয় মানে পিঁয়াজ হৈ আছ লগতে আৰু কিবা এটা এইফালে আছে আমাৰ দাদা কুৰ্মিদা হয় মই মোৰ ঘৰ নাম পথাৰ গাঁও তথা আজি মই আহিলোঁ মানে মোৰ ছোৱালীজনী যিহেতু আজি ইয়াত সূত্ৰ নৃত্য পৰিৱেশন কৰিব। এইফালে প্ৰসাদ বিতৰণি চলি আছে, এইফালে ভকতহঁতে বহি আছে। ভালনে কি বিকি আছে আইচক্ৰীম নেকি এতিয়া আহিলা কাৰ লগতে যেন বস্তু প্ৰসন্ন হয় ভগৱন্তে কৃপা কাৰণে এই আমাৰ প্ৰভু। এইফালে খানা বনিবৰ কাৰণে আয়োজন চলি আছে। এইফালে আছে আমাৰ নবৌ, এইফালে আছে খানা বনাই আছোঁ ভাৱৰীয়ালৈ। নমস্কাৰ বন্ধুসকল, এয়া হৈছে আমাৰ ৰাস্তা কাষৰ শ্ৰী শ্ৰী গোহাঁইগাঁও শ্ৰমিক নামঘৰ আৰু ইয়াতে আজি আছে ভাওনা। বাকী আৰু ভিডিঅ'টো ইমান খাছ নহ'ব পাৰে, জাষ্ট আপলোড কৰা উদ্দেশ্য মাথো এটাই, ভিডিঅ'টো আমি এদিন মেমৰি হিচাপে চাবলৈ পাম। বাকী আৰু তাতে আপোনালোকে নিজৰ বুলি চেনেলটো ছাবস্ক্ৰাইব কৰিব, মৰম আশীৰ্বাদ কৰিব। বাকী আৰু এয়া দেখিছে ভাওনা প্ৰদৰ্শন। আজি নিশা পাঞ্চাৰ নাট হৈছে বগা কুৰ্বত, তাতে আৰু আপোনালোকে ভিডিঅ'টো প্ৰথম পৰা শেষলৈকে চাব বুলি আশা কৰিছোঁ। এইফালে আছে আমাৰ লগত মণ্টু দা কিবা এটা কওক। ভাল হৈছে আপোনালোক নামঘৰলৈ মাতিলে আৰু তথা আমি জ্ঞান প্ৰদান পালোঁ আপোনালোকক লগ পাই, এয়ে মই কৈ ধন্যবাদ। কি হ'ল টেক্সট কি ঢেনাকাই ঢেনাকাই ক হেৰি নহয় মানে পিঁয়াজ হৈ আছ ক কিবা এটা ক। জয় জয়তে আজি বিশ্বকৰ্মা উপলক্ষে আমাৰ গোহাঁইগাঁও শ্ৰমিক নামঘৰত বগাসুৰ নামৰ নাটকখন আজি অভিনয় কৰা হ'ব। সকলো দৰ্শক আহি আমাক সহায় সহযোগ কৰে বুলি আশা কৰিছোঁ। ধন্যবাদ। এইফালে আছে আমাৰ দাদা কুৰ্মিদা। হয় মই মোৰ ঘৰ নাম পথাৰ গাঁও তথা আজি মই আহিলোঁ মানে মোৰ ছোৱালীজনী যিহেতু আজি ইয়াত সূত্ৰ নৃত্য পৰিৱেশন কৰিব, গতিকে আজি যিহেতু আপোনালোকৰ এই সমাজভাগী আহি মোৰ যথেষ্ট ভাল লাগিছে আৰু মনতো আনন্দিত পাইছোঁ। ইয়াকে ক'লোঁ মই আৰু নবৌ কিবা এটা কওক। এই নক'লেও হাই এটা দি দিয়ক, হাই এটা দিয়ক। অঁ ঠিক আছে। টেকটেকি এই কি লৈছোঁ কৈ দিয়া কৈ দিয়া এই পলাইছে ঐ টেকটেকি নেকি চলাবি নেকি চলা 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 ঐ ঠেল দে হে নহয় হৰণটো বজাচোন। অঁ হৰণটো বজা এইটো হৰণ আৰু RPM এটা দেচোন, RPM এটা টান টান কিবা এটা ক। তাকে আজি দোহাৰ অকণমান দিম বুলি ভাবিছোঁ, তাকে দোহাৰত যদি কিবা অকণমান মিষ্টেকো হ'ব, আজি নতুনকৈ দোহাৰ দিম বুলি ভাবিছোঁ। কি দোহাৰ দিবি? দোহাৰ মানে মই শিৱৰ দোহাৰ এটা দিম বুলি ভাবিছোঁ। শিৱ আচ্ছা তাৰপিছত লগতে বাকীখিনিৰ লগতে সহযোগ কৰি দিম। ঠিক আছে বঢ়িয়া। এইফালে আছে আমাৰ নামঘৰীয়া কিবা এটা কওক। ক'বলৈ নেকি, আজি বিশ্বকৰ্মা উপলক্ষে আজি আমাৰ মহাপুৰুষা নাটক এভাগ উদ্বোধন কৰা হ'ব গধূলিলৈ বগাসুৰবত। আচ্ছা তাতে আৰু সকলোৱে যাতে ৰাইজে নয়ন দৰ্শনে যাতে শ্ৰৱণ কৰে। ইয়ে মোৰ সৰল গোহাৰি। ঠিক আছে ধন্যবাদ। এই এইফালে বডুবডি কি লৈছ তই? অৰ্জুন কিন্তু বডুবডি হৈ আছে ন? আচ্ছা ঠিক আছে। এইফালে প্ৰসাদ বিতৰণি চলি আছে, এইফালে ভকতহঁতে বহি আছে, এইফালে আছে কওক কিবা এটা। প্ৰকাশ কৰা দিয়ে আৰু ৰৈ আছোঁ এইখিনি আৰু। ঠিক আছে। এইফালে আছে আমাৰ দাদা, এইফালে আছে প্ৰকাশ দি পেলাই ৰৈ আছোঁ ৰাইজক। ঠিক আছে বঢ়িয়া কৈ দিব নি ৰ'ব এক ছেকেণ্ড। এইফালে আছে জিতুকাই বহি আছে। অঁ এইফালে আছে আমাৰ দাদা প্ৰসাদ দি আছোঁ আমি। ঠিক আছে বঢ়িয়া। এইফালে আছে গুৰুদা। অঁ ঠিক আছে। এইফালে আছে লগত বিকাশ। কোৱা। নমস্কাৰ। আজি আমাৰ নামঘৰত
শ্ৰমিক নামঘৰত গোহাঁইগাঁও শ্ৰমিক নামঘৰত আজি বঘাখুৰ নামৰ নাটভাগী আয়োজন কৰা হৈছে আৰু সকলো দৰ্শকক মোৰ তৰফৰ পৰা নিমন্ত্ৰণ জনাইছোঁ। সকলোৱে আহিব, ভাওনা উপভোগ কৰিব আৰু বিশেষকৈ আমাৰ সৰু সুৰা ল'ৰা ছোৱালীবোৰ গাঁৱৰ যিখিনি উঠি অহা ল'ৰা যুৱকবৃন্দ তেওঁলোকৰ দ্বাৰাই আজি বঘাখুৰ নামৰ নাটভাগী পৰিচালনা কৰা হ'ব আৰু সকলোৱে উপভোগ কৰিব আৰু ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব, যাতে ইয়াতো বহুতখিনি ভুল হ'ব পাৰে কিন্তু আপোনালোকৰ নিজৰ বুলি আমাক ক্ষমা মাৰ্জনা কৰিব বুলি আশা কৰিছোঁ। ক'লে তথাপিও লগতে আৰু হিট হৈ গৈছে হিট হৈ গৈছে। নামঘৰীয়া আগতে নামঘৰীয়া মেইন এইপিনে হায়ে ক'লে ব'লক নাযাওঁ নেকি? আচ্ছা আচ্ছা যাম যাম এই দেওবাৰ মানে যাম নেকি? অঁ এইফালে আছে আমাৰ ফেঁচা কি লৈছ? সহদেৱ আজি কি হ'ব? আজি ভাল হ'ব। ঠিক আছে, আজি ভাল কৰিব লাগিব। মজা আমাৰ জনতা আমাৰ দোকান কিছুমান খুলিছে, সেইটো অকণমান দেখুৱাই দিব পাৰা তুমি? অঁ পাৰি পাৰি ৰ এই চাওঁ কি লৈছ? মিগাখোল আজি কি হ'ব? ফালন হ'ব নে জাৰণ হ'ব? ফালন হ'ব, বঢ়িয়া, ভাল লাগিছে আকৌ দাইটো কৰাৰ কাৰণে। লাইক আৰু ছাবস্ক্ৰাইব কৰি দিব, ঠিক আছে, আৰু শ্বেয়াৰ এটাও কৰি দিব। মজা। এইটো এটা আহিছে, তই কি লৈছ? হা অঁ আজি কেনেকুৱা হ'ব ভাওনা? ভালেই হ'ব যেন লাগিছে। ফালন দিবি নে জাৰণ দিবি? ফালন দিবি নে জাৰণ দিবি? অঁ আজি হ'ব, জাৰণো হ'ব। অঁ ঠিক আছে, অঁ মজা মজা, জোচ লাগে। অঁ এইটা এই একো নহয়, একো নহয়, অকল কৈ দিলে হ'ব। কি লৈ নকল ঠিক আছে, ভালকৈ কৰিবি দেই। অঁ ন আজি কি লৈছ? হা মনৰ ভাই নিজৰ দায়িত্ব ভাওনা কৰিব আজি। অ' দোকানী, অ' ভালনে? কি বিকি আছে? আইচক্ৰীম। অঁ আৰু এইটো ডাঙৰ দোকানী নেকি? হ'ব, কি কৰিছে? অঁ কেতিয়া আহিলা? কাৰ লগত আহিছে? এই ভাওনা চাবাত নে? অ' দাদা এই কি বনিব? হেৰি খানা মানে ভাইয়াসকলৰ আৰু গোটেই যিবিলাক আছে আৰু দিনত কষ্ট কৰিছে সেইসকল। অঁ ঠিক আছে। এইফালে খানা বনিবৰ কাৰণে আয়োজন চলি আছে। এইফালে আছে আমাৰ নবৌ, এইফালে আছে খানা বনাই আছোঁ ভাৱৰীয়ালৈ। ঠিক আছে, ভিডিঅ' কৰিছে। এনেই কি হ'ব? দাইল হ'ব মানে 12 মিছাল, অঁ তাৰপৰা ভাজি এখন হ'ব। ঠিক আছে, মানে 12 মিছাল 13 চোৱাত। ঠিক আছে, বঢ়িয়া। এই ভিনদেউক এবাৰ দেখাই দিওঁ। অ' ভিনদেউ, অ' লাগি আছো দেই। কি বনাইছে? ভাত বনাই আছে ন ভাৱৰীয়াৰ কাৰণে? ঠিক আছে অঁ বঢ়িয়া, ঠিক আছে, লাগি দিয়ক। অঁ কওক, কিবা এটা কওক। আমাৰ নামঘৰতে ভাওনা হৈছে, এইটো বগাসুৰৰ বধ। এইটো
মানে এইটো মানে বহুত দীঘলীয়া নাট কৰিছে। আজি টেটু ফালি চিঞৰিবি দেই কি ফালি টেটু পাৰি মই চিঞৰিম এইটো এইটো মোৰ হিচাপে আৰু তুমি ভালকৈ ভাওনা কৰিলে মানে মনটো আৰু ভাল লাগিব ঠিক আছে লাগিব নাই এইফালে আমাৰ অটো নাই এইটো আমাৰ বব দেই আমাৰ ভিন্দৰ দোকানটোৱে ভিন্দৰ দোকান দেখালোঁ কি লৈ হওক আজি মহাদেৱ চৰিত্ৰ ঠিক আছে বঢ়িয়া তই বৰজাখোল বৰজাখোৰ আজি ফালন হ'ব নে জাৰণ হ'ব জাৰণ দিম জাৰণ ঠিক আছে তই মদসিংহ হা মদসিংহ আজি ফালন হ'ব নে জাৰণ হ'ব পালন পালন ফালন বঢ়িয়া তই কি লৈ চূড়াতল চূড়াতন কি হ'ব আজি ফালন মতে জাৰণ হ'ব পালন মানে জাৰণ আৰু ঠিক আছে, জাৰণ ভাই জাৰণ আৰু তই মই জয়িংহ